জয় হিন্দ বন্ধুসকল আৰু স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু সকলোলৈ সুপ্ৰভাত থাকিলে ৰাতিপুৱা অলপ মই ৱৰ্কআউট কৰিবলৈ ওলালো ইয়াতে মই দুদিনৰ আগতে বনাইছিলো ভিডিঅ'টো নিদিলো আপোনালোকক বনাইছিলো কিন্তু ভিডিঅ'টো নিদিলো আৰু এটো কেনেকৈ ৱৰ্কআউট কৰে এটো আপোনালোকক দেখাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকে লাষ্টলৈকে আৰু মোৰ ভিডিঅ'লৈ যদি আপোনালোকে নতুন গাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু কমেন্ট কৰিবলৈ নাপাৰিব আৰু ওচৰত থকা বেল আইকনটো সদায় এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে বেল আইকনটো দবাই থৈ দিব আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক আৰু এটো অলপ এনেকৈ বহি ল'ব লাগে ইমান এটো বন্ধ নাই ৰচিটো যেটো অলপ ওখ চাপৰ হৈ আছে এটো কাৰণে অলপ টানিবলৈ অসুবিধা হৈ আছে আপোনালোকে ভৰিটো ঠাই ল'ব লাগিব ইমান মানে ভাল হোৱা নাই আৰু হলগো সৰুকে বনাইছো আৰু চাই থাকক কেনেকৈ কৰে এটো প্ৰেক্টিছ বেছি হোৱা নাই বেছি মাৰিব নোৱাৰো kita bisa desi kudu nomor ayo kan nomor আৰু সকলোৰে ভাল খবৰ এটা আছে টিএ আৰ্মি ৰেলী ফাইনেল নটিচ আহি গৈছেগে 20 তাৰিখৰ পৰা আমাৰ আপাৰ আসামৰ আছে এফালে তেজপুৰত পৰিছে আমাৰখিনি তাৰ কাৰণে এটা ভিডিঅ' এটা বনাই দিম চাব ভিডিঅ'টো আৰু আপোনালোকৰ টিএ আৰ্মি 1600 মিটাৰ ৰানিং টাইমিং কিমান আহিছে সেইটো জনাই দিব মোৰ লাগি আছে 5 মিনিট 45 লাগি আছে আৰু 30 আৰু 40ৰ ভিতৰতে লাগি আছে আৰু আপোনালোকৰ কিমান লাগিছে কমেণ্টত জনাই দিব আৰু আজিৰ ভিডিঅ' ইমানতে সমাপ্ত মাৰিলো জয় হিন্দ।